একদম বেয়া নাপাবা দেই, দেৰিটো হৈ গ'ল, তুমিতো জানাই। এতিয়া কোৱা কিয় মাতিছিলা? কিবা বোলে কথা আছিল তোমাৰ? শুনা, মই তোমাক ইয়াত মাতাৰ কাৰণে এটাই, মই আৰু তোমাৰ লগত থাকিব নোৱাৰো। কি কৈছা তুমি এইবোৰ? গম পাইছানে নাই? তুমি যি শুনিছা তাকে কৈছো। তুমি নিজকে কি বুলি ভাবিছা? মই এনেকুৱা এজন ল'ৰাৰ লগত জীৱন কটাম যাৰ জীৱনৰ কোনো উদ্দেশ্য নাই, যিয়ে ভাল পাব নাজানে, এটা সৰু বস্তু কিনি তোমাৰ পইচা নাই, ভিক্ষাৰী চালা। হ'ব হ'ব, এতিয়া ধেমালি নকৰিবা, এতিয়া তোমাৰ আচল কথাটো কোৱা। মই একো ধেমালি কৰি থকা নাই, মই তোমাৰ লগত নাথাকো। ঘৰৰ পৰা দৰা চাই দিছে, তাত বিয়া দিব। তোমাক ঘৰত দৰা চাই দিছে আৰু তুমি হৈও যাবা? ফাল্টু পাইছা মোক তুমি? বলা বুলি কৈছো, বলাই পৰা। শুনা, মই এই সিদ্ধান্ত এইকাৰণে লৈছো, মোক ঘৰৰ পৰা বিয়াত নিদিয়ে, কাৰণ যোনে মোক সুখত ৰাখিব নোৱাৰে তেওঁৰ লগত মই গোটেই জীৱন কেনেকে কটাম? হয় নেকি? তেনেহ'লে ইমান বছৰে ভাল পাই সেইবোৰ কি? ইমান বছৰে ভাল পালো, তুমি বেলেগৰ বিয়া হৈ যাবা? আমাৰ মাথাত কিবা মানাছ বোলা বস্তু আছে নে নাই? চোৱা, মই মোৰ সিদ্ধান্ত কলো, বাকী তোমাৰ কথা। আৰু যাতে কেতিয়াও মোক ফোন মেছেজ নকৰা আৰু লগ কৰিবলৈ চেষ্টা নকৰা। শুনাচোন, শুনা। দে হ'ব দে না, কি হৈছে তোৰ ক? কি কৰি ভাই, তাই মোক ভিক্ষাৰী কৰি বুলি আঁতৰি গলো। চা, মই তোক আগতে কৈছিলো, তাই তোৰ কেৱল পইচাৰ কাৰণেহে আছিল তোৰ লগত। মানে? চা, তোৰ দেউতাৰ যেতিয়া চাকৰি আছিল তেতিয়া তই তাৰ পৰাই দামী দামী বস্তু কিনি দিছিলি, আৰু এতিয়া তোৰ দেউতা অৱসৰ ললে, সেইকাৰণে হয়তো তাই তোক ভিক্ষাৰী বুলি ক'লে। এতিয়াতো বুজি পাইছ তাই তোক কিয় ভিক্ষাৰী বুলি ক'লে? এতিয়াবোৰ বাদ দে, মই ডিউটি যাওঁ, তই ঘৰত যাবি। হয়, মই এটা কথা ভাবিছো, তোৰ স্কুটিখন দিব পাৰিবি নেকি মোক? মানে সেই স্কুটিখনে যে মই উপাৰ্জন কৰিব পাৰিলো হয়। লবি, কোনো কথা নাই। ঠিক আছে বাৰু, ঠিক আছে। শুন না, বহুত দিন ক'তো ফুৰিব যোৱা নাই, ক'ৰবাত যাবি নেকি? মনটো যায়েই, কিন্তু সময়হে নাপাওঁ। হ'ব দে, থৈ দে তোৰ কথা। তই নাজানো নেকি তোক যে সদায় এইটো টাইমত ফোন কৰোঁ মই? ফোন কিয় ৰিচিভ কৰা নাই? অলপমান বেলেগকে বুজাব লাগিব নেকি তোক? ৰখাচোন, কিয় ইমান খং কৰিছা তুমি? তোৰ নিচিনা ছোৱালীবোৰে ন, দাদা আপুনি ভুল বুজিছে। যেতিয়া দুজন ডাঙৰ মানুহ কথা পাতি থাকে তেতিয়া তৃতীয় ব্যক্তি মাজত মাত নিদিয়ে। এইখিনি গম নাপাৱ? মাথাত গোবৰ ভৰাই ৰাখিছ তই। তোৰ নিচিনা ছোৱালী মানুহ ন, মোৰ ভৰিত ধূলা দৌৰি যায়, গম পাইছ? এনেকুৱা এজন ল'ৰাক ভাল পাই আছতে আস্থা, যি প্ৰেমৰ মূল্যই বুজি নাপায়। মাইনা, আজিচোন শুয়ে থাকিলে, একো নোখোৱা নেকি? মই ভাত নাখাওঁ, কিবা এটা অৰ্ডাৰ কৰি খাই ল'ম দে। হেল্ল', জমেট'? আচ্ছা, অ'কে, ৰ'ব, গৈ আছোঁ।
বাইদেউ ৰিভিউটো ময়ে বেয়া না মানুহে বেয়া? ছাৰ এইজনা হয় আপুনি যাক বিশ্বাস কৰিছিল। পুলিচক ইনফৰ্ম কৰি কিনে বহুত ভাল লাগে না তোৰ? হা ঐ পুলিচক ইনফৰ্ম কৰি কিনে বহুত ভাল লাগে না তোৰ? আৰু নকওঁ এই দিয়ক কি আৰু নকওঁ মই। তই জান অসমত ড্ৰাগছৰ বিজনেছ চলোৱা কিমান টান হয়? তই ইনফৰ্ম কৰাৰ আগত মোৰ ড্ৰাগছৰ বিজনেছ উৰি আছিল আকাশত। তই যেতিয়া ইনফৰ্ম কৰিলি ন মোৰ নামি গ'ল বিজনেছ। এই দিয়ক মই আৰু নকওঁ। তই সেনেকা ক'লে মোৰ বিজনেছ আহি যাব। তই জান যেতিয়া কোনোবাই বিশ্বাসঘাত কৰে ইয়াতে দুখ পায়, ইয়াতে। বুজিছ তই? নকৰোঁ তই কি কৈছা? আৰে নকৰোঁ। তই নিউজ চাইছ আজি কেনেকৈ অসমৰ ল'ৰাবিলাকে ড্ৰাগছ খাই নিজৰ জীৱনটো ধ্বংসটো কৰি আছে, তাৰ লগত এইবিলাক কাম কোনে কৰি আছে? বাহিৰৰ এটা টীমে। আৰু কিমান দিন এনেকৈ অসমৰ ল'ৰাবিলাক ধ্বংস হ'ব ড্ৰাগছ খাই? এই তই সেইবোৰ এতিয়া বাদ দে, তই এতিয়া যা নিজৰ কামত। এইবোৰ কথা বেছিকৈ ভাবি নাথাকিবি, গম পাইছ? পিছে মই কামত যাওঁ, তই যাবি নেকি মোৰ লগত? এই নাযাওঁ মই, যা মোৰ বেলেগ কাম আছে। দে পিছে যাওঁ মই, গধূলি লগ পাম। অঁ এক ক'ৰবাত দেখা দেখা যেন লাগিছে, কিন্তু এই খোজ কিয় কাঢ়ি আছে নেকি? ঐ উঠা উঠা, ঐ উঠা। এইবিলাকহে নেকি? একো নহয়, বিন্দাছ। এতিয়া এনেকুৱা মছলা লগাম না মই তহঁতৰ জীৱনত, তহঁতে মছলা হাততে তহঁতৰ 20 বছৰ লাগি যাব।
কোন হয় তুমি কিয় এনেকৈ ভিতৰলৈ সোমাই আহিছা তই একদম চুপ থাক বা কিয় মাৰিছা হা তুমি কোন হয় মোৰ বাক মাৰিবৰ কাৰণে মই থাকাৰ পিছতো যে তই বেলেগ ল'ৰাৰ লগত ঘূৰি থাক তুমি ভুল বুজিছা মোৰ একদম চুপ তই এটা কথা এতিয়াই বুজি ল আজিৰ পৰা যদি তই মোৰ অনুমতিৰ বাহিৰত ওলাই যাও তোৰ কথা চিধা হৈ যাব আৰু বাইদেউ আপুনি কাইণ্ডলি অলপ মনে মনে থেংক ইউ তই ইয়াত কি কৰি আছা কি বিচাৰিছা ইয়াত কি বিচাৰিছা মই যে তোক কিবা সুধি আছো নকয় কিয় পইচা লাগে মোক টকা টকা মই ক'ৰ পৰা দিম ইমান কোৱেশ্যন কৰি লাভ নাই যি সুধিছো তাকে লাগে টকা কালি দিছিলোহে আজি আৰু মই ক'ৰ পৰা দিম দিব মন নাই যদি মনে মনে থাকিলে হ'ল মই ঘৰৰ বস্তু বিক্ৰী হ'লেও মই পইচা গোটাম তুমি ইমান অকৰামি নকৰিবাচোন নাই মোক পইচা লাগিবই অলপমান ধৈৰ্য ধৰা তোমাক কিহৰ কাৰণে পইচা লাগে মোক লাগে কিবা কামত লাগে সেইকাৰণে মোক পইচা লাগিবই আৰু মই ঘৰৰ বস্তু বিক্ৰী হ'লেও মই পইচা ল'ম ইমান অকৰামি নকৰে পাপা বাবা 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 বাবাই কিয় এনেকুৱা হ'ল ই একো কথা বতৰাই নুশুনা হ'ল এইটো মোৰ দোকানৰ নাম্বাৰ আৰু এটা আহি যাৰ যদি বেছি দেৰি কৰা আৰু পইচা ল'ম মই ছাৰ মোৰ তাত কিন্তু পইচা নাই আপুনি মোবাইলটো ৰাখি একো নহয় আৰু এটা কথা দে এইখিনিয়ে কথা যাতে পুলিচে যাতে গম নাপায় হা আগৰ বাৰো কেনেকুৱা হৈছিল সেইকাৰণে কৈছে এবাৰ যাতে গম নাপায় আৰু যদি গম পায় তই ভালকে জান তোৰ লগত কি হ'ব পাৰে আৰু মই কি কৰিব পাৰোঁ হা ঠিক আছে এই জীৱন মানে হৈছে নিচা আৰু নিচা মানে হৈছে সকলো এইটো মিছন কিন্তু ৰখিবৰ কাৰণে নহয় দেই এইটো একদম সেই ৰকেটৰ দৰে উৰিব লাগিব ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায়ীয়ে অসমৰ ইউথক বৰবাদ কৰি দিব আৰু সেই ইউথ হ'ল
অসমৰ ভৱিষ্যত। যদি অসম বৰবাদ গোটেই নৰ্থ ইষ্ট আমাৰ হাতত। বুজিলি? বঢ়িয়াকে। বা মই টিউচন যাওঁ। আৰু শুন, তই ইমান তাৰ কথা ভাবি নাথাকিবি। সি মোক একো কৰিব নোৱাৰে। ভালকৈ যাবি। কি ভাই কি উৎসাহ? এই আছো এনে। কি হ'ল, মন চন বেয়া নেকি? কি হ'ল? এই ঘৰত কাজিয়া লাগি আহিছো ৰ। কিয়? মায়ে পইচা চইচা নেদে, ড্ৰাগছ খাব সেইকাৰণে। ড্ৰাগছ? ড্ৰাগছ তই ড্ৰাগছ কেতিয়াৰ পৰা খাৱ হ'লি? হ'ল বহুত দিন হ'ল। হা? এতিয়া পইচাও নাই, খাব পোৱা নাই। চা ভাই, সিদিনা আমি বহি কেনে আলোচনা কৰিছিলো যে ড্ৰাগছ এটা বেয়া বস্তু। তাৰপাছত তই নিজে খোৱা বস্তা। তোৰ মাথাত মাল বোলা বস্তুটো আছে নে নাই? তোৰ ঘৰত ফেমিলি এটা আছে, মা দেউতা ভণ্টি চব আছে। তাৰপাছত যদি ড্ৰাগছ খাই আছা না, যিবিলাক আমি আলোচনা কৰিছিলো যে তই বুজাইছিলি যে এইবিলাক পানীত পৰি যায় চব, বুজিছা? আৰু ৰ তোৰ এই স্কুটিৰ চাবি ল, তই কি বিয়া পালি? স্কুটিৰ চাবি ল, আৰু তই যদি এইবিলাক বাদ নেদ ন, মোৰ কামত নাহিবি আৰু। এই ভাই, ভাই শুনাচোন। গা ভাল পালা তুমি? পাইছো, সিদিনাৰ বাবে ধন্যবাদ। আহিছো দেই। এই শুনাচোন, তোমাৰ নামটো জানিব পাৰিম নেকি? চোৱা, মোৰ জীৱনটো বহুত টেনচনৰ মাজেৰে পাৰ কৰি আছো। তুমি মোৰ কথা নাভাবিলেই মই ভাল পাওঁ। টেনচন কাৰ নাথাকে কোৱাচোন? টেনচনৰ পলাই যালে তুমি সমাধান পাবা। তুমি এইবোৰ কথা ক'লে ভাল নিদিব। কিয়? মোৰ হাতত চিগাৰেট আছিল কাৰণে। মোৰো বহুত টেনচন জানা। কিন্তু মই টেনচন হ'লে চিগাৰেট নাখাওঁ। আহিছো। মা কি কৰি আছা? দেউতাৰ চলাটো আৰু গুদাম নাই, তাকে লগাই আছে। মোৰ এটা কথা আছিল। তোমাৰ টকাত বাহিৰে কিবা কথা আছে? মানে এই কথাটো বেলেগ হয়। কোৱা, কিনো বেলেগ কথা? মানে মই বেয়া বস্তুৰ অভ্যাসবোৰ মানে এৰি দিলোঁ। হয় নেকি? প্ৰথমতে দেউতাৰেও বহুতো মদ ভাং খাই ঘৰখনত অশান্তিৰ সৃষ্টি কৰিছিল। এই অশান্তিৰ কাৰণে এইবোৰ বেয়া বস্তুবোৰ বাদ দি দিলে। তুমি যদি নিজৰ ভুলবোৰ স্বীকাৰ কৰিব পাৰিছা, ভাল কথা। আৰু ক্ষমা কৰি দিবা, আৰু যাতে মানে বহুতখিনি মই বেয়া বস্তু খালোঁ। চ' এতিয়া মই ৰিয়েলাইজ কৰিছোঁ যে এইবোৰ খাব নালাগিছিল আগতে। আজিৰ পৰা মই আৰু কেতিয়াও বেয়া বস্তুৰ প্ৰতি নাচাওঁ আৰু নাখাওঁ। হ'ব দিয়া, ভাল কথা। মোৰ ভোক লাগিছে। হাত ভৰি ধুই লোৱা, মই কিবা এটা বনাই দিম। বেপাৰ কেনে চলি আছে আমাৰ? দিল বাৰু হ'ব। মোৰ কিন্তু এটা কথা আছিল কিন্তু।
বহুত ইম্পৰ্টেণ্ট। তোমাৰ হাতৰ মুঠিৰ পৰা আস্থা লাহে লাহে যাই আছে। মই তাইক সদায় দেখা পাওঁ আৰু কোনদিনাও দেখিছোঁ হাতত ধৰা ধৰি ঘৰত থ'ব যোৱা, নিব অহা, কথা পাতা। আমাক কিন্তু চবেই ভয় কৰে দেই, এইটো বস্তু কিন্তু তই এৰা। আমাক চবেই ভয় কৰে, কিন্তু এটা ছোৱালীৰ কাৰণে যদি গোটেই মানুহখিনিৰ সন্মান যায় ন, এই বহুত ডাঙৰ কথা। কিন্তু সিহঁতৰ বহুত প্ৰেম প্ৰীতি বহুত বাঢ়ি গৈছে। তই তাইক ভাল পা আৰু তাই তই বেলেগত প্ৰীতি মাৰি ঘূৰি আছে, বাইকত ঘূৰা, হাতত ধৰা, ঘৰত থ'ব যোৱা। মই কোনদিনাও দেখা পাইছোঁ। মই সেইকাৰণে ক'লোঁ, আৰু বাকী তোৰ ইচ্ছা ভাই, তই যি কৰা কৰ, মোৰ তাতে একো নাই। হেল্ল', ক'ত আছ? তোৰ কাৰণে এটা কাম আছে মোৰ তাতে। বেছি কোনো আপি এটা উঠব লাগে। তোক লোকেশ্যন পঠাই আছো, তাইক উঠাই কিনে সেই লোকেশ্যনটোত আহি যাবি। দে, পইচাটো পাছত পাই যাবি। যোগেশক মই ফোন কৰি কিনে কৈ দিছোঁ, আজি তাইক উঠাই আন, তাৰ লগত লগ লাগি। আমার লোকেশন সেম হবো, আমার খেয়া করে দেবে তুই। মইতো নকলে আনব আৰু নালাগে, মই ইয়াতে একো ভুল নিবিচাৰো আৰু তাইৰ সেই ফুলৰ শাস্তিটো তাই পাব লাগিব। চুৰিত ধৰি আনিছো, চিন্তা কৰিব নালাগে। চুৰিত ধৰি তাক 2 চৰ মাৰি আনিম, তেতিয়া চব ভুল ওলাই যাব তাই। যাতে একো ভুল নহয়, তোৰ ওপৰতে কথা। এইটো ছোৱালী, এইটোৱে ছোৱালী, এইটো এইটো मार दे मुझे चुप अबे खींची देखा बस के हमार बोल মইতো কৈছিলো ঘৰত থাকিবলৈ, কিন্তু তইচোন কিবা ইণ্ডিপেণ্ডেণ্ট উমেন হে ওলালিয়ে। আৰু হিৰো নমস্কাৰ, তইচোন আমাৰ ৰেগুলাৰ কাষ্টমাৰ আছিলি। তই কেতিয়াৰ পৰা এইবিলাকত হিৰো বনৰ চখ উঠিলে তোৰ? তাক এৰি দিয়া প্লিজ, সি একো কৰা নাই, তাক এৰি দিয়া প্লিজ, প্লিজ তাক এৰি দিয়া, তাৰ একো ভুল নাই। তই মোৰ কথা শুনিছিলি যেতিয়া যে তোক মই কলো ঘৰত থাক? নাই, যেতিয়া ল'ৰা এজন লয়েল থাকে নহয়, তেতিয়া সেই ছোৱালীজনীও লয়েল থাকিব লাগে, কিন্তু তই নাথাকিলি। এতিয়া চা তাৰে পৰ্যায় কি আহি পালে। ইয়াৰ বহুত হিৰো বনা চখ আছিল ন? এক হিৰো বনাই দে আজি, বুজিছা? তোৰ খুচি মতে তই যি কৰা কৰ, খালি ইয়াত হিৰো বনাই।
বহুত দিন মাংস কটা নাই আজি ইয়াকে দিওঁ বাঁহটো তই মোক মাৰ যদিও মাৰ কিন্তু মই মৰা পিছত তই জীয়াই থাকনে নাই সেইটো ভাবি চাবি তই কি ভগৱান নেকি বে তই কি ভগৱান নেকি তই চব গম পা কোনে কাৰ বিয়া হ'ব মোক কোনে মাৰিব তই কি ভগৱান তই কি কৈছ মই শুনা নাপালো তই কি কৈছ মই শুনা নাপালো আৰু এবাৰ ক হা আৰু এবাৰ ক আৰু যদি নেক্সট টাইম এনেকা কৰা আজকে বেয়া হ'ব পাৰে গম পাইছা হা বহুত ভাল লাগিল তে কি কৰোঁ এইক হেল্ল' হেল্ল' ক'ত আছ ভাই ঐ বাহিৰত ক গৌতম আমাৰ বজাত নাই অ' ভাই হা অ' ভাই এটা ঘটনা হৈ গ'ল নহয় গৌতমৰ কি ঘটনা আস্থা নামৰ যে ছোৱালী এজনী আছিল তাইক বচাব যাওঁতে তাক মাৰি পেলালে আস্থা নামৰ আপি ভাই তই ক'ত আছ আচোন জল্দি ইয়াত হা নাহিবা তুমি মোৰ কাষত মই তাক মৰা নাই প্লিজ মোৰ কাষত নাহিবা প্লিজ গুচি যোৱা প্লিজ বা মোক যাব দিয়া মই নোৱাৰো মোক মাৰি পেলাব বা যাব দিয়া মোক শুনা মই তোমাক একো নকৰোঁ কেৱল তুমি কোৱা মোক কি হৈছে তাত মাইনা পানীটো খাই লৈ আছে হৃদয়হে আহিছে একো নহয় দিয়া তুমি মোক কোৱা তাত কি হৈছিলে ঠিক আছে দিয়া তুমি থাকা মই আহিছোঁ দিয়া হেল্ল' কি পালে নেকি এটা কাম কৰ তাক গলত ধৰি কিনে তাক টানি আন মোৰ ওচৰত কিন্তু বেছি সময়ত কিন্তু একো কৰি নাপাবি কাৰণ তাক যি কৰিব লগা আছে মই কৰিম দে খালি সি গম নাপায় যেতিয়া ক'ত আহিছোঁ গম পাইছ না দে সৰগৰ অপচৰাৰ দৰে তোমাৰ মুখখনি তোমাক ভাল নাপায় কেনেকৈ থাকিম দেহা মানুহ কোৱাচোন চকলেটৰ নিচিনা তোমাৰ বৰণ নাখাইনো কেনেকে থাকো ললিপপ ফোনটো ৰখা এতিয়া হ'ব দিয়া আৰু লগটো অলপ কিবা কৰি আছে
হাও ঐ এই তোমাৰ হৃদয় নহয় We need a beat. মানে কিবা কৰি আছে দেখোন মাৰি আছে না কি কৰি আছে আসুন লুকা লুকা লুকাচোন কোন হয় কোন বা এতিয়া এইকেইটা উঠা বাবা উঠা এইটো তোমাৰ ঘৰ নহয় নহয় আৰে ভাই তোৰ ভাইৰে কৈ দে কুকুৰৰ দৰে মাৰিছিলোঁ আজি তোক কুকুৰৰ দৰে মাৰিম ইয়াত গম পাইছা উঠ জলদি सेम जगह सेम टाइम खाली আজি তই হয় সিদিনাখন তোৰ লগৰটো আছিল যাক মাৰি পেলাম শুনা পাই আছ না নাই কিন্তু এটা কথা বৰ্তমান এই টাইমটো অহা নাই ইয়াক মাৰিব লগা সময়তো হোৱাই নাই বল তোক আমি অলপ টাইমৰ পিছত মাৰিম গম পাইছ বৰ্তমান তই ইয়াতে ৰহ অলপ তৰপ তোৰ লগৰটোৰ নিচিনা অলপ তৰপি থাক বুজিলি তই মৰাটোতো নিশ্চিত কিন্তু বৰ্তমান তই অলপ ৰখিব লাগে বল ও জান এই এটা মোৰ লগ যি আছিলে ইয়াক বান্ধি থৈ দিছে ৰবা আৰে মই যাই আছো মানে কি আৰে মোৰ হিৰ'পনটো আছে ন তুমি কিয় বুজি নোপোৱা তই বাচালেহে অলপমান লাগিব ৰবা ৰবা ইয়াক সলাই দিওঁ ও ভাই 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 উঠ 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 ৰবা জান মই তোমাক অলপ পিছত কৰি আছো মানে দাদা মই মানে নলবাৰী যাব ওলাইছিলোঁ গুগল নেটটো চাই কিনে মানে ইয়াতে আহি গ'ল ভুলতে এতিয়া অলপ লোকেশ্যনটো অলপ মানে দেখাই দিলে অলপ ভাল আছিল আৰু বহুত ভালকৈ দেখাইছোঁ মোৰ হাইক মাৰো কথা ক'লি হা হা
এই এইবিলাকতো এতিয়া হৈ গেল না হেল্ল' এৰি দি না কি খবৰ চিনি পাইছা না হেল্ল' স্কুল ফ্ৰেণ্ড ধুন গোটেইকেইটা বাপৰে হাওৰটো কি মৰা মানুহ নেকি মৰা এনে লাগছি এই শুন প্ৰথমতে শুনিলো তুমি যদি নাইলি হয় না আজি মই এটা মল্লো হয় কিন্তু থেংক ইউ বহুত বহুত ধন্যবাদ তোৰ স্কুল ফ্ৰেণ্ড না বহুত ভাল কথা বল এটা বল বল হেল্ল' আস্থা এই লগ কৰিব পাৰিবা নেকি আজি এতিয়া মই তোমাৰ হোৱাটছএপত লোকেশ্যনটো দি আছোঁ দিয়া তুমি মোক মাতিলা ভালেই হ'ল কিন্তু মোৰো কিছুমান কথা তোমাক ক'বলৈ আছিলে হয় নেকি মোৰো তোমাক ক'বলৈ কিছুমান কথা আছে তুমি মোৰ বাবে অচিনাকি যদিও এজন চিনাকি মানুহৰ দৰে মোক সহায় কৰিছিলা তাৰ বাবে বহুত বহুত ধন্যবাদ ৱেলকাম অচিনাকি যদিও আজি চিনাকি হ'ব পাৰিমনে কিন্তু মোৰ জীৱন মৰুভূমিৰ নিচিনা য'ত সুখৰ সাগৰখন নাপাবা তুমি মই বুজিছোঁ তোমাৰ কথাটো তোমাৰ জীৱনৰ দুখ বেদনা এখন অসীম পাহাৰ আছে কিন্তু দুখৰ সিপাৰে এটা ধুনীয়া জীৱন তোমাৰ কাৰণে ৰৈ আছে এটা কথা ক'ম তুমি বেয়া নাপাবা কিন্তু মোৰ জীৱনৰ কিতাপখন আৰু বেছি দিন লিখিব নোৱাৰিম ইয়াত মানে মোক বুজা নাই তুমি কি কৈছা মই ইয়াত নাথাকোঁ মই আৰু বা গাঁৱলৈ যাম তাত থাকিম ইয়াত মোক নাৰাখে 5 দিন পিছত মই গাঁৱলৈ যাম মোৰ কিতাপখনত আজিলৈকে সুখৰ পৃষ্ঠা নাই মই গুৱাহাটীত থকালৈকে তুমি মোৰ লগত থাকিবা তুমি যদি ভাবিছা যে তুমি মোৰ লগত থাকিলে হেপী থাকিবা তে হ'ব মই তোমাৰ লগত থাকিম আস্থাই গাঁও পোৱাৰ পিছত সদায়ৰ কাৰণে হৃদয়ৰ লগত সম্পৰ্ক নোহোৱা কৰি দিয়ে এমাহ পিছত হৃদয় আৰু অকলশৰীয়া হৈ পৰে তাই অহালৈ হৃদয়ে বাট চাই থাকে সকলো অন্ধকাৰ অন্ধকাৰ দুচকু প্ৰতিটো সূৰুযৰ প্ৰথম বেলি থৈ তোমাকে মনত কৰোঁ নীৰৱে নিজন ৰাতি অকলশৰে ভাবোঁ তোমাৰ কথা বেজাৰ লাগিলেও মোৰ ভাল পোৱা নিজন ৰাতি অকলশৰে ভাবোঁ তোমাৰ কথা বেজাৰ লাগিলেও মোৰ ভাল পোৱা নহয় কেতিয়াও দুদিনীয়া
কিতাপখনৰ উৰুৱা পৃষ্ঠা বতাহতৰে আজি তোমাৰ অপেক্ষা মনে মোৰ বাটে চাই তোমালে কি ক'লা তোমাক ক্ষমা কৰি দিব লাগে এজন ল'ৰাৰ হৃদয় ভাঙাৰ পিছত তুমি কেনেকৈ ভাবিলা মই তোমাক ক্ষমা কৰি দিম বুলি আঁতৰি যোৱা মোৰ জীৱনৰ পৰা তুমি বুজা না তাৰ জীৱনৰ কোনো উদ্দেশ্যই নাছিল তাৰ দৰে বেকাৰ ল'ৰা এটাক ভাল পাই মই গোটেই জীৱন কেনেকৈ কটালো হয় বুজাচোন তুমি বেকাৰ আজি যদি মই বেকাৰ হ'লো তেতিয়া তুমি কি কৰিলা হয় মোকো এনেদৰে থৈ গ'লা হয় কি পালে সি বিশ্বাসৰ সলনি কি দিলা তুমি ভাল পোৱাৰ সলনি কি পালে আজি মই আছোঁ এদিন তুমি যদি মোকো এৰি থৈ যোৱা কেনেদৰে আঁকোৱালি ল'ম মই তোমাক কোৱা নাহিবা মোৰ জীৱনত আঁতৰি যোৱা ৰবাচোন চোৱা মই মোৰ সিদ্ধান্ত ক'লো বাকী তোমাৰ কথা আৰু যাতে কেতিয়াও মোক ফোন মেছেজ নকৰা আৰু লগ কৰিবলৈ চেষ্টা নকৰা अबे भाड़ में गया तुम्हारा सलाम कैसा बंदर जैसा लड़का भेजा है जल्दी से मुझे नया लड़का भेज अबे मेरा बिजनेस डूब रहा है यहाँ पे पता है तो चूतिया लड़की के चक्कर में मारा गया भोसड़ी वाला मुझे कुछ नहीं पता अभी तो मैं देख लूंगा जल्दी से मुझे लड़का भेज We need a beat. আমাৰ মিছনটো বহুত বিপদত পৰিছে ঢাকাৰ পৰা পঠোৱা এটা এজেণ্ট সেই বান্দৰ আছিল এইকেইটাই সেই মক্কেলকেইটাই ছোৱালীৰ পিছত লগ হৈ নিজেতো বৰবাদ হ'ল আৰু আমাৰ মিছনটোকো বেয়া কৰি দিলে ছাৰ আমাৰ এই মিছন আছিল এটা যে আমি অসমত ড্ৰাগছৰ এনেকুৱা এটা বেপাৰ কৰিম যাতে সেই বেপাৰে গোটেই অসমৰ ইউথক ধ্বংস কৰি দিব পাৰে কিন্তু ছাৰ এতিয়া আমাৰ এই মিছনটো কি হ'ব ছাৰ আমি অসমত এই কুৰা জুই জ্বলাব বিচাৰিছিলোঁ যে ড্ৰাগছৰ জুয়ে গোটেই অসমৰ ইউথ শেষ কৰি দিব কিন্তু আমি ছাৰ এতিয়া বহুত বিপদত পৰিছোঁ আমাৰ নেক্সট মিছনৰ প্লেন কি হ'ব ছাৰ ডাঙৰ জুই লগা নিশ্চয় ছাৰ এইবাৰ এই জুই গোটেই অসম জ্বলাই দিম আমি